চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম। ঐ হৰেশ্বৰ, গান গাই ক'লৈ যাওঁনো? আজি আমি চিৰিয়াখানা চাব যাম নহয়। ঘৰৰ সকলো মানে যাম চিৰিয়াখানা চাবলৈ, বুজিছ? আৰু এই পুতুকৰ দোকানৰ পৰা এইকাৰণে জোতা এযোৰ কিনি আনিলোগৈ। চিৰিয়াখানা চাব যাবলৈ জোতা পিন্ধি যাব লাগিব নহয়। তহঁতি কোন কোন যাবিনো? ময়ো যাম আকৌ নহ'লে তহঁতৰ লগতে। নহ'ব বুজিছ, তই আমাৰ লগত যাব নোৱাৰিবি। আমাৰ ঘৰৰ চব ওলাইছে, গাড়ীত আমাৰখিনি নধৰিছে ভালকৈ। আমাৰ ঘৰৰ মানুহখিনি গাড়ীখন গোটেই ফুল হৈ যাব। মই দেউতাকে কওঁগৈ, দেউতাই মোক লৈ যাব পাৰিব। বুঢ়াটো এনেই ঘৰত পৰি থাকে, মোক চিৰিয়াখানাখনকে দেখাই আনিব পাৰিব। হ'ব যা তই দেউতাকে কৈছাগৈ যা, আমাৰ লগতো যাব নোৱাৰ। হৰেশ্বৰহঁতৰ গোটেইখিনি চিৰিয়াখানা চাব গৈছে, আমাৰ দেউতাই আকৌ মোক এদিনো নিব নোৱাৰে। আজি নিনিয়কচোন, মই গোটেই ঘৰৰ গণ্ডগোল লগাই দিম। পইচাও দুটকমান খুজি ল'ব লাগিব ৰ। হয় মা দেউতা ক'লৈ গ'লো? আছে এইটো ভিতৰতে, ভিতৰ বিচনাতে এতিয়া পৰি আছে। কাম বন নাই, দিনটো পৰি থকাই কাম আৰু। তোকনো কিয় লাগে বাপেৰক? ইমান আজি তোক বাপেৰক দৰকাৰ হ'ল যে? মা, আজি আমাৰ গাঁৱৰ হৰেশ্বৰত চব চিৰিয়াখানা চাব গৈছে নহয়। ময়ো যাম ভাবিছোঁ, তাকে দেউতাক কৈ চাওঁগৈ, দেউতাই মোক লৈ যাব পাৰিব। হয় নেকি? যাচোন যা, বাপেৰক কৈ চাগৈ। যদি নিয়ে ময়ো গৈ চাম। আজিলৈকে ময়ো চিৰিয়াখানা দেখা নাই। বিয়া পতা ইমান দিন হ'ল, আজিলৈকে ক'লৈকো উলিয়াই নিয়া নাই। দেউতা আজি নিনো বুলি ক'লে মই যাম। চবেই গৈছে চাবলৈ, মই কি নোচোৱাকৈ থাকিম? হয় দেউতা, মই চিৰিয়াখানা যাব যাওঁ। দেউতা ঐ, তই শুনিছ নাই? মই চিৰিয়াখানা যাব যাওঁ বোলো। কি চিৰিয়াখানাৰ কথা চিঞৰি আছ তই? ক'ত চিৰিয়াখানা চাব যাবি? কাৰ লগত যাবিনো তই? তই লৈ ব'ল আকৌ মোক। তই এনেই শুইহে আছ, মোক চিৰিয়াখানাখন দেখাই দিব নোৱাৰ নেকি? তোৰনো এই মাথাত চিৰিয়াখানা পোকটো কোনে ভৰাই দিলে? ৰাতিপুৱাই তই চিৰিয়াখানা চাব যাওঁ চিঞৰি আছ যে? আমাৰ গাঁৱৰ গোটেই হৰেশ্বৰহঁতৰ পৰিয়ালটো গৈছে আকৌ চিৰিয়াখানা চাবলৈ। ময়ো যাম, তই মোক লৈ ব'ল। আৰু পইচা দৰমো দিবি, তাত মই এতিয়া খাব লাগিব নহয়। এনেইনো পইচা খৰচ কৰি কিয় যাব লাগে চিৰিয়াখানা চাবলৈ? ঘৰত টিভিটো আছে নহয়, তাতে চাই থাক আকৌ চিৰিয়াখানা চেনেলটো লগাই। এনেই পইচা ভৰাই থৈছোঁ নেকি? আকৌ চিৰিয়াখানা চাব গৈ তই অলপ পইচা খৰচ কৰিবি এতিয়া? পইচা পাতি এনেই খৰচ কৰিব নালাগে বুজিছ? এনেই পইচা পাতি নাইকিয়া হৈ আছে। ঘৰতে টিভিটোকে বহি চাই থাক ধুনীয়াকৈ। টিভিটোতে 50 টকা ৰিচাৰ্জ ভৰাই থৈছোঁ, যা তাতে চাই থাকি যা। নহ'ব দাদা, টিভিত কিবা সঁচা সঁচাকৈ দেখে নেকি? চিৰিয়াখানাত চব সঁচা সঁচাকৈ দেখি পাম। মই চিৰিয়াখানা চাব যামেই, আৰু তই মোক লৈ ব'ল। মই আজি চিৰিয়াখানা চাই আহিম, নহ'লে কিন্তু মই গোটেই ঘৰ লণ্ডভণ্ড কৰি দিম। আৰু মাও যাওঁ বুলি কৈছে আকৌ, মায়ে বোলে আজিলৈকে চিৰিয়াখানা দেখিব নাই। তই কি আমাৰ দেউতাকে চিৰিয়াখানাখন দেখাই নিব নোৱাৰ নেকি? হৰেশ্বৰৰ গোটেই পৰিয়ালটো গৈছে, দেখা নাই তই? মাৰে তই মানে আজি মোক পইচা খৰচ কৰিহে এৰিবি। যা মাক কগে যা ওলাবলৈ, দুইটাকে লৈ যাওঁ। মজা, মই মাক কওঁগৈ তেন্তে ৰ ওলাবলৈ। এই ল'ৰাটো কি কথা যে শুনি আহে, কোননো হৰেশ্বৰ এইটো জানো? তাকে ক'ব পালে চিৰিয়াখানা চাবলৈ যোৱা কথা। পকেটত যিকেইটা পইচা আছিলে চব খৰচ হ'ব এতিয়া। যাওঁ লৈ যাওঁগৈ আৰু, উপায়টো নাই, নহ'লে ঘৰত যিহে হুলস্থুল কৰিব এতিয়া। তহঁতৰ মাৰ বাপেৰ দুইটা ওলাই হ'লনে? ব'ল এতিয়া চিৰিয়াখানা চাবলৈ যাওঁগৈ আৰু তহঁতক। হয় দেউতা, হৰেশ্বৰৰ নিজৰ গাড়ীত গৈছে, আমি এতিয়া কিহত যাম? ইমান দূৰ খোজকাঢ়ি যাব নোৱাৰোঁ দেই। তোক মই কিমান ক'লোঁ গাড়ী এখন ল'বলৈ, চবৰে গাড়ী আছে, তইহে গাড়ী এখন কিনিব নোৱাৰ। গাড়ী লাগে? বাপেৰৰ তাত বহুত পইচা আছে যে গাড়ী কিনিবলৈ। হয় দিয়ক, চবৰে গাড়ী আছে, আমাৰহে গাড়ী এখন নাই। আপুনি আজি গাড়ী এখনকে ল'ব নোৱাৰিলে আৰু। এতিয়া মই ইমান দূৰ খোজকাঢ়ি যাব নোৱাৰোঁ দেই, মোৰ এনেই ভৰি বিষ হৈ আছে। হয় দেউতা, নহ'লে কাম এটা কৰোঁ নেকি? আমাৰ ট্ৰেক্টৰখনকে লৈ যাওঁ, গোটেইকেইটা উঠি যাব পাৰিম। তই ভাল কথা চিন্তা কৰিলি দেই, সঁচাকেতো ট্ৰেক্টৰখনকে লৈ যাব পাৰোঁতো, আমাৰোতো গাড়ী আছে। ব'ল ট্ৰেক্টৰখনকে লৈ যাওঁ ব'ল, ট্ৰেক্টৰখনতে যেনে চব উঠি যাম। এতিয়া ট্ৰেক্টৰ উঠাই যাব লাগিব নেকি? ব'ল আৰু ব'ল, ইমান দূৰ খোজকাঢ়ি যোৱাতকৈ ট্ৰেক্টৰখনত যাই ভাল হ'ব এতিয়া। হ'লনে তহঁতৰ উঠি? এতিয়া ট্ৰেক্টৰ ষ্টাৰ্ট দিওঁ নেকি? দাদা আমি উঠিলোঁ দে, এতিয়া ষ্টাৰ্ট দিব পাৰ। সোনকালে যাব লাগে, বৈ যাবা আৰু এতিয়া ট্ৰেক্টৰখনত উঠি গেটলেংকৈ। কি যে ক'ৰবাত দেখি আহিছিলোঁ নহয়, ট্ৰেক্টৰত উঠি চিৰিয়াখানা চাব যাবলগীয়া হৈছে এতিয়া। সৌৰা সেইটো এটা কপাল বুজিছা, তুমি যে ভাগ্যত পাইছা ট্ৰেক্টৰ উঠি চিৰিয়াখানা চাব যাবলৈ। কোন মহিলাই পাইছে ট্ৰেক্টৰ উঠি চিৰিয়াখানা যাবলৈ বুজিছা? তুমি যে পাইছা আকৌ। হ'ব বৰ মোৰ ভাগ্যৰ কথা ক'ব নালাগে আপুনি। ট্ৰেক্টৰত বৰ আৰামত যাম যে, বৰ খুব ভাগ্যৱান হ'বলৈ। হ'ব ব'লক, চিৰিয়াখানাখনকে চাব যাব লাগে বুলি উঠিছোঁ, নহ'লেতো মই ট্ৰেক্টৰতে ক'লৈ যাব নেদেখিছে। তহঁতে মোক চিৰিয়াখানা নেদেখাবি যেন লাগিছে দেই।
তহঁতে তৰ্ক কৰি থাকিলে চিৰিয়াখানা কেতিয়া দেখিম আৰু ব'ল না জল্দি হৰেশ্বৰ ঘৰত গৈ পালেগৈ চাগে ব'ল ব'ল মাৰেহে কথা কৈ আছে মইতো ষ্টাৰ্ট দিলোঁৱে ট্ৰেক্টৰ ঐ দাদা তই পইচা লৈছ নাই মই তাতে কিবা খাব লাগিব নহয় মোক পইচা লাগিব কিন্তু হ'ব লৈছোঁ বৈ তই তাত যি খাওঁ তাকে খুৱাম বৈ ঐ টুকুলু ৰাতিপুৱা চিঞৰ বাখৰ কৰি আছিলি নহয় চাই এতিয়া চিৰিয়াখানা সেইবোৰ চা কি কি জীৱ জন্তু আছে হাতী আছে গঁড় আছে বাঘ আছে বান্দৰ আছে সিংহ আছে চাই তই চববোৰ এতিয়া এই মজা আজিহে আচল জেগা পাইছোঁহি ইমান ডাঙৰ ডাঙৰ জীৱ জন্তু দেউতা কিন্তু সঁচাকৈ দেই ইমান ধুনীয়া জেগালৈ কিয় নাছিলে মোক ঐ টুকুলু চাচোন চা ঘৰটো তোলে কেনেকৈ চাই আছে হয় আকৌ দেই ঘৰতে অকল মোৰকে চাই আছে দেউতা তই ফোন এটা লৈ আহিব নোৱাৰিলি গোটেইখিনি মই ফটো মাৰি লৈ যাব পাৰিলোহেঁতেন এতিয়া আকৌ ফোনৰ পিছত নালাগিবি দেই ইমান খৰচ কৰি মই চিৰিয়াখানা লৈ আহিছোঁ আকৌ এতিয়া ফোন এটা কিনি দিবগৈ নোৱাৰোঁ মই মনে মনে চিৰিয়াখানা চাই ল আৰু ঘৰলৈ ব'ল একো ফোন চোনৰ কথা নোলাবি এতিয়া এই বুঢ়াটো এই কথা ক'ব নোৱাৰোঁ পইচা খৰচ হ'ব বুলি বৰ চিন্তা চিফচ মহা টুকুলু তই কি বোৰ বৈ আছ হা বৈ আগলৈ যাম ব'ল আৰু আগলৈ গ'লে বহুত কিবা কিবি দেখা পাবি হ'ব ব'ল ব'ল মই গৈ থাকা গ'লে মই পিছে পিছে গৈ আছোঁ হ'লেও আজি চিৰিয়াখানাখন দেখিলোঁ যে মনটো বহুত ভাল লাগিছে ইমান ডাঙৰ জীৱ জন্তু ওচৰৰ পৰা দেখিছোঁ আৰু আপোনালোকেও দেখি চাগে ভাল লাগিছে ন আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' দেখিবৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক লগতে লাইক কমেণ্টো কৰি দিব হা